এই দোস্তো এয়া মেচিনত পোৱালি উলিয়াই থৈছোঁ, বৰ্তমান ওলাই আছে। এইবোৰ চীনাহাঁহ পোৱালি, ডিম দিয়া আছে, ইয়াত বহুত ডিম দিয়া আছে আৰু মেচিন আছে বাৰু। বৰ্তমান এইটো মেচিনত ইয়াৰ পোৱালি ওলাইছে। আপোনালোকৰ উলিয়াবলগীয়া হ'লে মোক দিব পাৰিব, মই উলিয়াই দিব পাৰিম। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বেল আইকনটো টিপি দিব, ঘণ্টিটো অকণমান বজাই দিব। আৰু এয়া পানী দিয়া আছে, এয়া চাউলো দিয়া আছে খাবৰ কাৰণে। বৰ্তমান মই এনেকৈ পোৱালি ওলোৱাৰ পিছত মানে মেচিনত 2-3 দিনমান ৰাখোঁ ভিতৰতে, তাৰপিছত লাহেকৈ বাহিৰলৈ উলিয়াই দিম। আৰু আছে মোৰ জেগা।